মই লাষ্ট ভিডিঅ'টো দিয়াৰ আগতে গম পাইছিলোঁ যে বহুতে আহিব কমেণ্ট ছেকশ্যনত কান্দিবৰ কাৰণে আৰু একজেক্টলি তেনেকুৱাই হৈছে। কিন্তু তাৰে ভিতৰত মই এটা ইণ্টাৰেষ্টিং কমেণ্ট দেখিলোঁ। কমেণ্টটো আপোনালোকে চাই লওক আৰু তাৰ নামটো চাওক। আৰু তেতিয়া তাক মই ৰিপ্লাই কৰিলোঁ যে ব্ৰ ইট ইজ আউট অফ ইয়ৰ চিলেবাছ, তই ৰামায়ণখন পঢ়ি ল'বি যদি ইমান ইণ্টাৰেষ্টেড। কিন্তু মই তাৰপিছত ভাবিলোঁ সিটো নিজৰ জিজ্ঞাসাটো কুৱেশ্যনটো সুধিব পাৰে, তো বলক তাৰ জিজ্ঞাসাটো দূৰ কৰোঁ। আৰু আমাৰ বহুতে হয়তো নাজানে যে সেই চিনটো একচুৱেলি কি আছিলে, কাৰণ ডাইৰেক্টলি চালে এনেকুৱাই লাগে যে ৰামে হৰিণাটো চিকাৰ কৰিব গৈছিলে খাবৰ কাৰণে, কিন্তু একচুৱেলি এনেকুৱা নহয়। সীতাই যেতিয়া প্ৰথমবাৰৰ কাৰণে সেই সোণালী ৰঙৰ হৰিণটো দেখিছিলে তেতিয়া সীতা মুগ্ধ হৈ গৈছিলে আৰু ৰামক সেই হৰিণটো ধৰি আনিবৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে যাতে সীতাৰ বাগিচাত সেই হৰিণটো পোহনীয়া জন্তু হিচাপে ৰাখিব পাৰে। আৰু ৰামে সীতাৰ কথামতে হৰিণটো ধৰিব গৈছিলে। কিন্তু আপোনালোকে যোনে যোনে ৰামায়ণ পঢ়িছে আপোনালোকে সকলোৱে জানে যে সেই হৰিণটো একচুৱেলি মাৰিচ নামৰ এটা ৰাক্ষস আছিলে আৰু ৰামচন্দ্ৰ আছিলে ভগৱান। তেওঁতো সকলোখিনি কথা জানেই। তথাপিও লক্ষ্মণে ৰামক যোৱাৰ আগত ৱাৰ্ণিং দিছিল যে সেই হৰিণটো মাৰিচ ৰাক্ষসো হ'ব পাৰে আৰু আপোনাক বধ কৰিবৰ কাৰণে প্লেন কৰিব পাৰে। তেতিয়া ৰামে লক্ষ্মণক কৈছিলে যদি সি সঁচাকৈ মাৰিচ ৰাক্ষস হয় তেতিয়াহ'লে ভালেই হ'ব যে তাৰ মোৰ হাতত বধ হ'ব, আৰু নহ'লে তাক মই ধৰি আনিম সীতাৰ বাগিচাত খেলিবৰ কাৰণে। আৰু এইটোৱে আছিলে সেই কাহিনীটো। যদি ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্ট নিশ্চয় কৰিব।